এইফালে দেখিছে না ভিডিঅ' কৰিবলৈ আহোঁতে মানে কেনেকুৱা একদম দ মাটি গছকিবলগীয়া হৈছে ইমান ধুনীয়া মুগাৰ সাজত। নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ চেনেলটো চাইছে DM কালেকশ্যনছ। তো আজি মই দিবাকৰে আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। নতুন ভিডিঅ' মানে আজি কভাৰ ভিডিঅ' এটা কৰিবলৈ ওলাইছোঁ। তো কভাৰ ভিডিঅ'টোৰ মাজতে কেনেকুৱা ধৰণৰ আমি পৰিস্থিতিৰে কভাৰ ভিডিঅ'টো কৰিবলৈ আগবাঢ়িছোঁ, সেই কভাৰ ভিডিঅ'ৰ কিছুমান দৃশ্য সংগ্ৰহ কৰি আপোনালোকৰ মাজতে আগবঢ়াই দিম। তো গতিকে সম্পূৰ্ণভাৱে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চোৱাৰ মাজতে আপোনালোকক মই জনাই দিব বিচাৰোঁ, আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো ক্লিক কৰি ল'ব, কিয়নো আপকামিং যোনবোৰ ভিডিঅ' আছে ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনাৰ ওচৰত যাতে পাই থাকে। তো তাৰ বাবে আপুনি নটিফিকেশ্যনছ যোনটো বেল আইকন হয় বেল আইকনটো ক্লিক কৰি ল'ব। লগতে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এটা সৰু সুৰা মোৰ চেনেলৰ ইণ্ট্ৰ'ৰে। আহক। বিশেষকৈ আজি কভাৰ ভিডিঅ' কৰিবলৈ আহিছোঁ। কভাৰ ভিডিঅ' কৰিবলৈ বহুখিনি আহিছে লগত, আপোনালোকক সকলোৰে লগত চিনাকি কৰাম। আপোনালোকক এতিয়া চিনাকি কৰাব বিচাৰিম এজন এজনীকৈ। এইফালে ইমান বিজি নেকি? ইমান বিজি নেকি? কেনেকুৱা লাগিছে আজি? কেনেকুৱা লাগিছে আজি ভিডিঅ' কৰি কিনে? ভালে লাগিছে, ভালে লাগিছে। বেয়া লাগিছে বহুত। কেলে বেয়া লাগিছে? এইফালে পাচিছে কৈ দিয়া কিবা এটা। এইফালে হিৰ' মেইন হিৰ'। নমস্কাৰ। তো আমাৰ শ্বুটিংকেইটা এনেকৈ ধুনীয়াকৈ চলি আছে। বৰ্তমান আমি যিমান পাৰোঁ সিমান আমি কষ্ট কৰিছোঁ। আমি আশা কৰোঁ সকলো ৰাইজে যাতে এই ভিডিঅ'টো চাই ভাল পায়, আমি তাৰে কামনা কৰিছোঁ। কাৰণ অসমৰ ৰাইজৰ আশীৰ্বাদ আমাক লাগিবই। অসমৰ ৰাইজৰ আশীৰ্বাদহে আমি সদায় আগুৱাই যাম। অসমৰ ৰাইজৰ আশীৰ্বাদত আমি কেতিয়া আগবাঢ়ি যাব নোৱাৰোঁ। আশা কৰোঁ সকলোৱে চাব, যাতে আমাক এনেদৰে মৰম দি যাব, আমি এয়ে বিচাৰোঁ। ধন্যবাদ। এতিয়া এটা এটাকৈ এইফালে তোমাৰ নামটো কৈ দিয়া আকৌ। লাষ্ট কিয় কৰিব লাগে? লাষ্ট কৰিব নালাগে, নামটো কৈ দিয়া। মোৰ নাম শ্ৰী তৰুণ মেছ। অ'কে, তো এতিয়া এইফালেতো একদম পৰিচয়টোৱে ভালকৈ দিব নোৱাৰিলে। এইফালে কৈ দিয়া, নাম কৈ দিয়া, নাম কৈ দিয়া আকৌ। লাজ কৰিছে একদম, মানে কেমেৰা সন্মুখত যেন অহাই নাই সিহঁতি। কেমেৰা সন্মুখত নহাকৈ সিহঁতি কভাৰ ভিডিঅ' কৰিবলৈ আহিছে। আৰু এইফালে কেইজনমান ছোৱালী আছে, এইকেইজনী চিনাকি হৈ লোৱা। এইফালে নামটো কৈ দিয়া আকৌ। লাজ কৰিছে গোটেই এখন লাজত মানে একেবাৰে হেৰি। এইফালে নামটো কৈ দিয়া। আকাশখনলৈ মন কৰকচোন বাৰু। ৰাতিপুৱা ইমান ধুনীয়া বতৰ, আৰু যেতিয়া ভিডিঅ' কৰিবলৈ গ'লোঁ তেতিয়া একদম বৰষুণ আহিলে এফালে। বৰষুণৰ ফলত ভিডিঅ' আধাতে সামৰিবলগীয়া হয়। চাওক আকাশখন চাওকচোন এবাৰ, সেইখিনি সময় কেনেকুৱা আছিলে। আৰু বৰষুণ নেৰায়ো হ'ল সেই দিনটোত, একেবাৰে গেলফুচ। বতৰটো ইমান ভাল নহয়, বতৰে বৰষুণ দি আছে গোটেই। এইফালে আমাৰ হিৰ' আৰু হিৰ'ইন এইফালে ৰখি আছে। এইগৰাকী বাইদেউ আকৌ বৰ বেলেগ প্ৰজাতিৰ হয়। চাওকচোন বাৰু বাইদেউ কি চাই আছে। সেইদিনাখন আপোনালোকক কেমেৰামেনজনৰ লগত চিনাকি কৰা নিদিলোঁ, তো আজি আপোনালোকক কেমেৰামেন কোন হয় ন তাৰ দেখাব বিচাৰিম। কেমেৰামেনজনক বিশেষকৈ চিনাকি কৰাই দিব বিচাৰিম। সেইজন কেমেৰামেনজন দেখিছে? হাই কৈ দিয়াচোন। হাই। নামটো কৈ দিয়া লগতে। নমস্কাৰ, মোৰ নাম শ্ৰী পুনাকন দত্ত। তো ইয়াৰো এটা চেনেল আছে DP হিট প্ৰগ্ৰেমাৰ বুলি আছে, য'ত নেকি ভিডিঅ'টো দিয়া হ'ব। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাবলৈ চেনেলটো ভিজিট কৰিব পাৰে। অ'কে, তো চেনেলটো ভিজিট কৰিব। সম্পূৰ্ণ যোনটো কভাৰ ভিডিঅ' হয়, কভাৰ ভিডিঅ'টো DP হিট প্ৰগ্ৰেমাৰ চেনেলটোত দিয়া হ'ব, আপলোড কৰা হ'ব। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই জনাব পাৰিব আপোনালোকৰ মন্তব্য। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব সিহঁতৰো, আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে আপোনাৰ লগতে বেলেগেও ভিডিঅ'টো চাই ভাল পায়। এবাৰ চিনাকি পৰিচয় ল'ৰাখিনিৰ মাজত আহিব বিচাৰিছোঁ। ল'ৰা এটা এটাকৈ নামখিনি কৈ দিয়া সকলোৱে। নমস্কাৰ, মোৰ নাম ৰাতুল গগৈ। আৰু এইফালে দি দিয়া। নমস্কাৰ, মোৰ নাম ৰিম্পু মেছ। আৰু এইফালে দি দিয়া। নমস্কাৰ, মোৰ নাম ভাগ্যজিত মেছ। নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰৱ মেছ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপম মেছ। আৰু কোনোবা থাকিলে নেকি চিনাকি? বোলে গৌৰৱ ক'লেই বাৰু। তৰুণ ন তোমাৰ নামটো? পাহৰি গৈছোঁ। তন্ময়। আৰু এইফালে কপিল দাদা নাই হোৱা নহয় চিনাকি। এইফালে কোনোবাই কিবা দুআষাৰমান ক'ব নেকি বাৰু ভিডিঅ'টোৰ বিষয়ে? কেনেকুৱা লাগিছে ভিডিঅ'টো কৰি কেনে? মই কৈ দিছোঁ।
কৈ দিয়া ভিডিঅ'টো ইমান বেয়া নাই লগা, ভালেই লাগিছে, কিন্তু অলপমান আৰু খেলি মেলি এটা আছে, তথাপিও আৰু এনেই ভালেই লাগিছে। এইফালে আমাৰ হিৰইনৰ মাজত আহিব বিচাৰিম। হিৰইন একদম আমাৰ মেইন পাৰ্ট কৰা বাইদেউ এইফালে। হাই ফ্ৰেণ্ডছ। অঁ হাই ফ্ৰেণ্ডছ বাইদেউ ক কি হয়, কেনেকুৱা লাগিছে ভিডিঅ'টো কৰি? বহুত ভাল লাগিছে, আজি বতৰটো দেখিছে আৰু বৰষুণ পৰি আছে। আৰু ভিউৱাৰ্ছৰ কাৰণে কিবা ৰিকুৱেষ্ট ভিডিঅ'টোৰ কাৰণে চাব সকলোৱে চাব, ভিডিঅ'টো বহুত ভাল হৈছে। কেমেৰালৈ চালে মানে অলপ ভাল নেকি? বহুত ভাল হৈছে, আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই। হয় ভিডিঅ'টো চাব সকলোৱে। তোমার কাজল কাজল চকুর গোপনতা তোমার রঙা রঙা উঠর কোমলতা ঐ মনে নোযায় সঁচাকৈ জুখি চাবলৈ দিবা জানো মন